হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। এয়া দুপৰীয়াৰ ভাত বনাই আছোঁ আৰু আজি নিৰামিষ। এইফালে আজি বনাম মটৰ, ৰঙালাও আৰু আলুৰ চব্জি। আৰু এই চব্জিখন আমাৰ খুবেই প্ৰিয়। আৰু এইফালে আলু, লাও আৰু মটৰ ৰেডি কৰি থৈ দিছোঁ। এতিয়া এইখিনি বহাই দিম। আৰু এই চব্জিখন আমি খাই বৰ ভাল পাওঁ। আৰু লাওটো কিন্তু সোৱাদ হ'ব লাগে, কিন্তু আজি লাওটো সোৱাদ যেন লাগিছে, এনে দেখাত ৰঙা। আৰু এইফালে দালি। এয়া মোৰ আলু, মটৰ, লাওৰ চব্জি হৈ আছে আৰু অলপমান সিজিব লাগিব। আলুখিনি ভালকৈ সিজা নাই। আৰু এইফালে ভাজিম বেঙেনা, আৰু এইফালে মচুৰ দালিৰ পকৰা, আৰু এইফালে চালাড কাটি থৈ দিছোঁ। নমস্কাৰ সকলোকে। আৰু আজি হ'ল শিৱ পূজা। সকলোৱে পূজা কৰি আহিলেনে? আৰু আমাৰ ইয়াতে শিৱ পূজা গধূলিকৈ যোৱা হয় আৰু আমি গধূলি যাম। আৰু এতিয়া দুপৰীয়াৰ ভাত বনাই আছোঁ। আৰু আজি যিহেতু নিৰামিষ, অলপ ভালকৈ বনাব লাগিব। নিৰামিষ হ'লেও তেতিয়াই সিহঁতে খাই ভাল পায়। আৰু বাবু আৰু মুনুক এনেকৈ সজাই দিলে সিহঁতে ভাতখিনি খাই খুবেই ভাল পায়। আৰু দালি ভাত হ'লেও কথা নাই। আৰু সেইকাৰণে সিহঁতৰ কাৰণে আজি ধুনীয়াকৈ প্লেটতে সজাই দিছোঁ। সিহঁতে কৈ থাকে যে আলহী আহিলে এইবিলাক প্লেটত দিয়ে, আমাক নিদিয়ে। সেইকাৰণে আজি বোলো তহঁতকো দিম। সেইকাৰণে আজি সিহঁতৰ কাৰণে ধুনীয়াকৈ সজাই আছোঁ। আৰু আজি আমাৰ ভাত সাজত আছে দালি, মচুৰ দালি লগত অমিতা দিছোঁ, আৰু মিক্স তৰকাৰী আছে, লাও, মটৰ, আলু আৰু বেঙেনা ভাজি, আৰু মচুৰ দালি আছিল। আৰু সেইখিনিৰে পকৰা বনাইছোঁ। আৰু ৰাতিপুৱাৰ ভাজি আছিল বিন আৰু সৰু আলু ভাজি, আৰু পাপৰ লগত আছে চালাড। এয়া মুনুক ধুনীয়াকৈ সজাই দিছোঁ। আৰু তাই এতিয়া কৈ আছে আৰু যে মই আজি মোক আলহীৰ দৰে দিয়া। আৰু জলকীয়াটো এনেই দিছোঁ, তাইতো জ্বলা নাখায়। এয়া আজি দুপৰীয়াৰ ভাত সাজ। আৰু আপোনালোকে ভাত খালেনে নে আজি উপবাসে থাকে? কিন্তু আমিও উপবাসে থাকোঁ। আৰু বাকী এইবাৰ মই থকা নাই, সেইকাৰণে বনাইছোঁ। আৰু আজিলৈ আহিলোঁ। বাই বাই সকলোকে।